কি খবৰ আশা কৰোঁ আপোনালোক চব ভালে আছে। তো এতিয়া মানে নতুন জেগা এডোখৰ যাব ওলাইছোঁ। তো আমাৰ ইয়াৰে হয় হাবি বৰঙাবাৰী মানে নতুনকৈ ৰিজৰ্ট এখন খুলিছে। তো আমাৰ ইয়াৰ মানে প্ৰায় মানুহ গৈছে, তো মই যোৱাই নাই, তো ভাবিলোঁ চাই আহোঁগৈ আৰু একদম ধুনীয়াকৈ কাপোৰ কানি পিন্ধি লৈ লওঁ। তো আপোনালোকে ধুনীয়াকৈ মোৰ ব্লগটো চাই থাকিব। ইয়াক জাষ্ট সোমাইছোঁ, মানে সোমালে চহী কৰিহে সোমাব দিয়ে। তো চহী কৰিছোঁ আৰু এতিয়া বলক ধুনীয়াকৈ মোৰ লগতে আপোনালোকেও এনজয় কৰক। তো সোমাই দেখিছোঁ ফাৰ্ষ্টতে কি ধুনীয়া একদম মানে চাৰিওফালে একদম পূৰা সেউজীয়া গছ গছনি আছে। একদম মানে ধুনীয়া এটা পৰিৱেশ, চাওকচোন ইমান ধুনীয়া লাগিছে। মোৰ কিন্তু একদম বহুতেই ভাল লাগিছে। আৰু ধুনীয়াকৈ চাওক একদম চব কিন্তু একদম বাঁহৰে বনাই থৈ দিছে, ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। This place is beautiful. This place is beautiful. A rest that I have. আৰু এয়া আমি আৰু চাওকচোন ইমান এটা ধুনীয়া মানে একদম পৰিৱেশ হৈ আছে আৰু মোৰ কিন্তু বহুতে ভাল লাগিছে। তো চাওকচোন ইমান ধুনীয়া লাগিছে মানে ক'ব। আৰু হৈছে আমাৰ এখেত গৈ আছে। আৰু এইটো এটা হৈছে এটা মন্দিৰ, একদম ইমান ধুনীয়াকৈ চাওকচোন, ইমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি ৰাখিছে মন্দিৰটো। This place is beautiful. This place is beautiful. A rest that I have. আৰু এখন হৈছে ৰেষ্টুৰেণ্ট, আপোনালোকে যদি ভোক লাগে তো ইয়াতে ধুনীয়াকৈ খাব পাৰিব। তো ইয়াৰ একদম মানে ধুনীয়াকৈ লাভটো চাওকচোন, একদম বাঁহেৰে বনাই কৰি থৈ দিছে। আপোনালোকে ইয়াত ধুনীয়াকৈ ফটো মাৰিব পাৰিব। তাতে এবাৰ বহি ফটো মাৰি দিওঁ। তো আমাৰ এয়া পূৰা একদম ফটো পোষ্ট চলি আছে আৰু এতিয়া কি ক'ত তো ইয়াত আমাৰ এতিয়া জুমিয়ে ইয়াত পূৰা ফটো উঠাত বিজি হৈ আছে। ভাল লাগিছে সাঁকোৰখন, এখন সাঁকোৰ। এয়া আমি একদম পূৰা মানে ফটো মাৰি আছোঁ। ইমান ধুনীয়া মানে প্লেচটো, মানে নতুনকৈ অপেনিং হৈছে আৰু এখন চবেই আহিব এতিয়া আছে আৰু। তো ওচৰৰ যোন আছে আহিব, ইয়াত ধুনীয়া প্লেচ। আমাৰ এয়া জুমি পূৰা মানে এতিয়া ফটো উঠিব আৰু। আমি আহি আছোঁ এতিয়া ইয়াত। এখন মানে ধুনীয়াকৈ বাঁহৰে চাংঘৰৰ নিচিনা বনাই দিছে। আৰু এইটো ইমান কিউট লাগিছে, মানে বাহিৰৰ ফিল এটা আহি গৈছে আৰু লাইটটো দেখি ইমান মৰম লাগিছে। একেই মানে সৰু মৰম লগা এইকেইটা সৰু সৰু পুলি, ইমান মৰম লাগিছে। বাঁহৰে একদম টাব বনাই দিছে ইয়াত। এয়া তো এয়া আমি এয়া ওপৰত আছোঁ আৰু এয়া তলৰ ফালে মানে কি নতুনকৈ মানে খুলিছেহে আৰু বাকী আৰু বহুত আছে কাম কৰিব। তো এয়া আৰু আমি একদম ফটো মাৰি হৈ গ'ল, এতিয়া আহি আছোঁ
মানে এটা সাইডৰ পৰা ফটো মাৰি আহি আছো আৰু ভিডিঅ' বনাই তো একদম মানে এতিয়া এফালৰ পৰা চাই আহি আছো তো একদম আমি আহি আৰু এটা ধুনীয়া প্লেস পাই গলো একদম মানে এনেকুৱা ধুনীয়া প্লেসটো সব এয়া ইমান মৰম লাগিছে মানে একদম সঁচাকে বহুত ভাল লাগিছে এখন মানে নেমু আৰু তামোলৰ মানে বাগান আছিলে ইয়াত মানে বহুত মানে ডাঙৰ এলেকা হয় এখন মানে বহুত ডাঙৰ এলেকা হয় ইয়াত মানে নেমু আৰু তামোলৰ বাগান আছে বহুত ডাঙৰ মানে তাৰপিছত মানে ইয়াতে আৰু ৰিজৰ্টখন কৰি দিছে আৰু ভাল হৈছে ভাল লাগিছে আৰু আপোনালোকে যদি ইয়াৰ ওচৰতে হয় তো আহিব এই ৰিজৰ্টখনলৈ বহুত ভাল লাগিছে তো আমিও চাই আছো আৰু এতিয়া মানে আমি আহি আছো আৰু এফালৰ পৰা চাই তো এতিয়া মানে একদম লাষ্ট পাইছো আহি জুমি কেনেকুৱা লাগিছে আহি ধুনীয়া বহুত ধুনীয়া প্লেস হয় সঁচাকে বহুত ভাল লাগিছে আহি আজি অহা দেৰি হ'ল তো তেতিয়া মানে সোনকালে আহিম তেতিয়া ভালকে চাম আজি আমি আহি পাইছো 5টা বাজিছে তো দেৰিয়ে হৈছে আৰু কেতিয়াবা এতিয়া গম পালো ন ইয়াত ইমান ধুনীয়া ৰিজৰ্টখন আছে বুলি তো সোনকালে আহিম নেক্সট দিন তো আৰু ধুনীয়াকে ব্লগ বনাম দেই আপোনালোকে চাব এতিয়া মানে সব চাই কৰি হৈ গ'ল আৰু এতিয়া একদম ধুনীয়াকে ঘৰলৈ যাওঁ গৈ তো আকৌ নেক্সট দিন আহি মানে বহুত ভাল লাগিল আৰু আহি ইয়াত যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই প্ৰতিপুৱা বেলি দুপৰীয়া গধূলি ভাবো তোকে জাননে ও মৰমে তয়ে মোৰে সপোন मेरी खामोशी से बातें चुन लेना उनकी डोरी से तारीफें बुन लेना तेरे बिना बेसुआदी रतिया वो सजना